গাইজ কি খবৰ সকলোৰে ভালনে খবৰ আজি হৈছে মহা শিৱৰাত্ৰি সো মই আধা ওলাইছো আধা ওলোৱা নাই ভাবিছো ভিডিওটো ষ্টাৰ্ট কৰি লওঁ সো মাহত ওলাই আছে তাৰ পিছত বেবিক ৰেডি কৰিব লাগিব বেবিক ৰেডি কৰি লওঁগে ৰেডি হোৱাৰ পিছত লগ পাই আছো ওলাই কৰি হৈ গ'ল বেবি শুই আছে কাৰণ বেবিক আজি বেজি দিছিলে এইফালে ও এতিয়া খাফালে মই শুই আছে বুলি ভাবিছিলো তো তাত গৈ লগ পাই আছো কি কৰো কি নকৰো আমি পাই গ'লোহি প্ৰসাদ খাই মা দেহা মোৰ দাদা এটা খিচিৰি খামগে হেল্ল' গাইজ আৰু ভিডিঅ' কৰা নহ'ল কাৰণ খিচিৰি মানে মানুহ ইমান নাছিলে ন সেইকাৰণে কিনো ভিডিঅ' কৰিম এতিয়া আমি ঘৰলৈ আহি আছোঁ ঘৰত গৈ আপোনালোকক লগ পাম ঘৰত গৈ লগ পাম বুলি ক'লোঁ হয় মানে বেবী বেজি দিছিলোঁ যিহেতু আৰু ভিডিঅ' কৰা নহ'ল সেইকাৰণে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈকো মৰম